নমস্কাৰ স্বাগতম আপুনি চাই আছে গ্ৰন্থনী ভ্লগ আজি মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ মানে আমাৰ ইয়াত কেনেধৰণে কি হৈছে কি নাই হোৱা ভোগালী বিহুৰ কেনেধৰণৰ আয়োজন চলি আছে কেনে নাই হোৱা মোৰ লগত আজি মোৰ ভনী যাব পূৰ্ণিমা আৰু মই যাম আৰু আমি আপোনালোকক দেখুৱাম আজি কেনেধৰণে প্ৰস্তুতি চলিছে আমাৰ ইয়াত Hey guys, আমি এতিয়া পঢ়িবলৈ পাই গৈছোঁহি আৰু অলপ আছে তাৰপিছত আমি আপোনালোকক দেখুৱাবলৈ সক্ষম হ'ম যে কেনেধৰণে ইয়াত ৰংঘৰ টাইপৰ মানে তাৰ নিচিনা এটা বনাইছে ভেলাঘৰ বনাইছে আৰু সেইটো খেৰে বনাইছে সেইটো খেৰে বনাব ন তাৰপিছত তালৈ গৈ আছোঁ আমি আপোনালোকে একেবাৰে শেষলৈকে চাই থাকিব ভিডিঅ'টি আৰু আপোনালোকৰ গাঁৱত আৰু আপোনালোকৰ ঘৰত কেনেকৈ মানে মাঘ বিহুৰ আয়োজন চলিছে সেইটো কমেণ্ট কৰি জনাব তো গাইছ আমি পাই গ'লোহি আপোনালোকক দেখুৱাবলৈ লৈছোঁ যে আমি বহুত ইয়াৰ পৰাই অলপ চাব পাৰি আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰে অ'কে গাইছ আপোনালোকে আমি এতিয়া পাই গ'লোহি আপোনালোকে চাওক বহুত ধুনীয়াকৈ বনাইছে এইটো এয়া আছিলে ভিতৰখন চাই আপোনালোকে লাইটো দিছে মানে ৰাতিও থাকিব পৰা যাব তো ইফালে আছে আপোনালোকৰ যিটো ৰংঘৰ আছে আৰু আনফালে এফালে চাব পাৰে ইয়াৰ গাঁওবাসীসকলে গঞাসকলে কিছুমান ৰান্ধিছে কিছুমানে ৰন্ধাত ব্যস্ত হৈ আছে মই তেখেতৰে এগৰাকী সুধিব বিচাৰিম যে আজি আপোনালোকে মাংস গাহৰি আচ্ছা আৰু ঘৰত আৰু আপোনাক মই দেখুৱাব বিচাৰিম বাৰু ইয়াত যিটো বনাইছে এইটো কি কৰিব ভকত বহিব খানা চানা কাৰণে ভকতৰ কাৰণে আয়োজন কৰা হৈছে তাতে আৰু আমাৰ যিটো মাঘ বিহুৰ যিটো আমাৰ মিঠৈ দিয়ে সেইটো দিয়া হ'ব আৰু ইয়াত মই এটা বস্তু দেখা নাই দিয়ে মই সেইকাৰণে সুধিছোঁ বেন বাবু মানে আমাৰ ফালে মেজিটা বনাই ইয়াত বাৰু মেজি নবনাই মানে আমাৰ বছৰেকৰ এবাৰ বনোৱা হয় মানে এইটো বছৰেকৰ মূৰত তাৰমানে এবাৰ মেজি বনোৱা হয় এবছৰ বনোৱা হয় মেজি ইয়াত যিহেতু উপস্থিত আছো ইয়াত মই বহুত কিছুমান যুৱতী দেখিবলৈ পাইছোঁ তেখেতক সুধিব একেখন গাঁৱতে নেচাও লাগে ভনী ভনী সম্বন্ধতে কেনা লাগি যায় বহুতৰ ভালেচোন লাগি যায় কোনজনী কপালত আছে মোৰ বিচাৰি পোৱা নাই হৈ জানানিম বোলাজনী কাৰ ঘৰত আছে সোমাই হৈ যাম কাৰ ঘৰত আছে সোমাই ওলাই আহিলোঁ আচলতে আৰু
সময়ো হ'ল মানে গধূলি হৈ গ'ল, তো মই এতিয়া ঘৰ যাব লাগিব। ঘৰলৈ যাব লাগিব। তাত ভণ্টি আছে, এইটো ইয়াত ভণ্টি আছে আৰু ভণ্টি তাত ৱেইট কৰি আছে, মানে ৰৈ আছে এতিয়া। আৰু এইফালে তেওঁলোকৰ লগত লগ হ'লোঁ। এতিয়া ওলাই গৈছোঁ ঘৰলৈ। তাতো গাঁৱতো মানে আছে, গাঁওখিনি বস্তুটো আপোনালোকক দেখাবলগীয়া আছে। গাঁৱত যদিও ইমান ডাঙৰকৈ এনেকৈ হোৱা নাই আৰু সাধাৰণকৈ পাতিছে, মেজি পাতিছে। ইয়ালৈ আহিলোঁ আজি, ভাল লাগিলে, নতুন নতুন কথা শিকিবলৈ পালোঁ আৰু আপোনালোকক দেখাই গ'লোঁ। যদি ইমানখিনিলৈকে যদি আপোনালোকে ভিডিঅ' চাইছে তেতিয়াহ'লে নিশ্চয়কৈ এটা লাইক কৰি দিব। ৰংঘৰ চাই তোমাৰ কেনে লাগিলে? মোৰ ৰংঘৰ চাই ভালেই লাগিলে। আৰু ভাল লাগিলে ভালকৈ চাহ দিলে, মানে বহুত আদৰ যতন লয় দেই মানুহবোৰে। যে তোমালোকে আহিছা কৰি চাহো দিলে। তাৰপিছত ভিডিঅ' অলপ বনালোঁ। মানে আমি এতিয়া ঘৰলৈ গৈ আছোঁ। তাত মানে গাঁও আছে ন, গাঁওখনতো আমাৰ চব মানে পথাৰতে পাতে। ইয়াত মানে চুবুৰী ভালেকেইটা আছে। আমি যিটো চুবুৰী, চুবুৰীটো সেইটো হৈছে গেলেকী চুবুৰী। আৰু এতিয়ালৈকে সেইটো গেলেকী চুবুৰী মানে 26 নে 24টা ঘৰৰ সমষ্টি মানে। তো এতিয়া কি হ'ল, সেইফালেও আছে। আৰু ইয়াত তিনিটাকৈ দেখিলোঁ আৰু আপোনালোকক অকল এটাহে দেখিবলৈ সমৰ্থ হ'লোঁ। বাকী দুটালৈ যাবলৈ আমাৰ। যদি ইমানখিনিলৈকে যদি আপোনালোকে ভিডিঅ'টো চালে, যদি আপোনালোকৰ বাও লাগল ভাল লাগিলে, তেন্তে ভিডিঅ'টি শ্বেয়াৰ কৰি দিব আৰু सब्सक्राइब करी लाइक। अयो मैं घर आ गया जी, मेरे अपने भाई के साथ आ गया जी। मैं तुम लोग को दिखाएगा जी इसे कैसे यहाँ पे पालन किया जाता है जी। हम तुम लोग को दिखाने वाला है जी। और हम अपने गाँव का चीज़ दिखाएगा जी, तुम लोग देख रहे हैं ना जी। अयो देखिसे নহয় কেনেকৈ বনাইছে দি। মই অলপ ওচৰলৈ যাব চেষ্টা কৰিম যে কেনেকৈ বনাইছে দি। আহক যি আৰম্ভ কৰোঁ। পাতি আনো আনানে বাইদেউ, ব্লগ বনাইছে দেই। বা ব্লগ বনাইছে। হাই দিয়ক, বনাইছে। থেংক ইউ। তো মই এতিয়া তাৰ পৰা গুচি আহিলোঁ, কাৰণ তাত খোৱাবোৰে খাই আছে আৰু যিবোৰে নাচি আছে তেওঁলোকে নচাবোৰে নাচি আছে, খোৱাবোৰে খাই আছে, গোৱাবোৰে গাই আছে, যিবোৰে হৰিনাম লৈছে তেওঁলোকে হৰিনাম লৈ আছে। আৰু যিসকলে কি কয় এইটো সেৱা কৰিছে তেওঁলোকে সেৱা কৰি আছে। এতিয়া মোৰ কি হ'ল, যদি ভিডিঅ'টো অলপ হ'লেও আপোনালোকে ভাল পালে লাইক কৰক, শ্বেয়াৰ কৰক আৰু কেনে লাগিল কমেণ্ট কৰক। আৰু আপোনালোকৰ ফালে বিহুৰ আয়োজন কেনে চলিছে, লগতে আপোনালোকৰ গাঁৱত আপোনালোকৰ ঘৰত কেনেধৰণে বিহুৰ প্ৰস্তুতি চলিছে, সেই তাক লৈ আপোনালোকে কমেণ্ট কৰিব পাৰে, মোক জনাব পাৰে। আজিৰ ভিডিঅ'টি সীমাতে সামৰিছোঁ। ধন্যবাদ।